নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি মই খাচী মাংসৰ আঞ্জাকণ কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাওঁ। সকলোৱে নিজৰ নিজৰ ষ্টাইলত বনাই খায় নহয় জানো। আজি মইনো কেনেকৈ বনাওঁ তাকেই চাওঁ। প্ৰথমে মই বস্তুখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ, আপোনালোকে সকলোবোৰ দেখিছেই। এইফালে মই খাচী মাংস আধা কেজি লৈ লৈছোঁ আৰু ডাঙৰ চাইজৰ আলু দুটা কাটি লৈছোঁ। এয়া আলুকেইটা মই ফ্ৰাই কৰি ল'ম, যিহেতু ফ্ৰাই কৰি ল'লে সুবিধা পোৱা যেন পাওঁ মই, সেয়ে ফ্ৰাই কৰি লৈছোঁ। ইয়াতে আলু ফ্ৰাই কৰা তেলখিনিতে মই তেজপাত দুখিলা দিলোঁ আৰু পিঁয়াজ অকণমান দি দিছোঁ। পিঁয়াজ যিহেতু মই পেষ্ট বনাই থোৱা আছেই, সেয়ে কমকৈ দিছোঁ। ইয়াতে মছলা দি দিছোঁ, জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ, মটন মছলা আৰু হালধি দি ধুনীয়াকৈ মিশ্ৰণ কৰি লৈছোঁ আৰু লৰাই লৈছোঁ। ইয়াতে মই এতিয়া আদা নহৰু যিটো বিলাহীৰ পেষ্ট বনাই থৈছিলোঁ সেইখিনিও দি দিছোঁ। এতিয়া এইখিনি গোটেইখিনি ধুনীয়াকৈ মই সিজিবলৈ দিম। ইয়াতে নিমখ অকণমান মই দি দিছোঁ, পিছত আকৌ দিম, মই প্ৰথমে কমেই দিওঁ নিমখ। এতিয়া ঢাকনখন খুলি লৰাই দিছোঁ। এইফালে বিলাহীখিনি মই ধুনীয়াকৈ সিজি গৈছে। ইয়াতে মই এতিয়া মাংসখিনি দি দিম। এইফালে মাংস মই দি দিছোঁ। এতিয়া ভালদৰে লৰাই ঢাকনখন দি দিম। এইফালে ঢাকনখন দাঙি চালোঁ, নিমখ এতিয়া সোৱাদ অনুযায়ী দি দিছোঁ। যিহেতু নিমখ মই কমকৈ দিছিলোঁ, এতিয়া নিমখ দি দিলোঁ। এইফালে মাংস মোৰ প্ৰায় সিজিছেই। এতিয়া ইয়াতে আলুখিনি দি দিম। আলুখিনি যিহেতু মই ফ্ৰাই কৰি থৈছিলোঁ, সেইটো কাৰণে মই আলু দেৰিকৈ দিছোঁ। ইয়াতে মই এতিয়া অকণমান পানী দি দিম। এতিয়া ঢাকনখন দি দিম। ইমান ধুনীয়াকৈ উতল আহিছে দেখিছেনে। এইফালে মোৰ ইয়াত চব্জি হৈয়ে গ'ল। ইয়াতে মই ধনিয়া পাত অকণমান দি দিম। এইফালে এতিয়া মোৰ চব্জি ৰেডি হৈ গ'ল। এইফালে মই নমাব পাৰিম, এয়া নমাই দিলোঁ। এইফালে মোৰ চব্জি দেখিছেনে কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে বাৰু বন্ধু বান্ধৱীসকল, সকলোৱে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ আহোঁ, বাই বাই।